আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰিবলৈ লৈছোঁ বাকীবিলাক ভিডিঅ'তকৈ অলপ বেলেগ কাৰণ চাওক আমাৰ অসমৰ সকলোতকৈ প্ৰখ্যাত ইউটিউবাৰ ডিম্পু বৰুৱাই কেনেকৈ কি কৰে তেওঁৰ বিষয়ে যদি আমি জানিব বিচাৰোঁ তেনেহ'লে এজন অসমীয়া মানুহে তেওঁৰ বিষয়ে এটা ৱেবছাইট মুকলি কৰিছে আৰু সেই ৱেবছাইটটো আমি কেনেকৈ জানিব পাৰিম আৰু কেনেকৈ সাৰ্চ কৰিলে যে তেওঁৰ সকলোবিলাক তথ্য আহি যাব আমি এই ভিডিঅ'ৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম। অসমীয়াত কেনেকৈ লিখিব পাৰি ইয়াত লিখি সাৰ্চ কৰিব ডিম্পু ওপৰত দেখিব পাৰিছে ডিম্পু বৰুৱা এইটো মাৰি দিয়াৰ লগে লগে ইয়াত তেওঁৰ ৱেবছাইটটো মুকলি হ'ল। ইয়াত লিখা প্ৰথম যিটো দেখিব পাৰিছে ডিম্পু বৰুৱা অসমীয়া এইটো অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে কিন্তু তেওঁৰ সকলোবিলাক তথ্য যে ইয়াত আহিছে। এতিয়া আমি তেওঁৰ বিষয়ে যদি বিতংভাৱে জানিব বিচাৰোঁ তেনেহ'লে এইটোত ইয়াত সকলোবিলাক তথ্য দিয়া আছে। ডিম্পু বৰুৱা ইংৰাজী হৈছে ডিম্পু বৰুৱা ভাৰতৰ অসম ৰাজ্যৰ এখন ইউটিউবাৰ অসমীয়া ভাষাত ভিডিঅ' বনাই তেওঁ যে বহুত পপুলাৰ হৈছে আৰু তেওঁৰ বিষয়ে এইটো ৱেবছাইট এজনে বনাইছে। অসমীয়া ভাষাত ভিডিঅ' আপলোড কৰা তেওঁৰ ডিম্পু বৰুৱা আৰু ডিম্পুছ ব্লগ ইউটিউব চেনেল দুটা ইতিমধ্যে 2 মিলিয়ন ছাবস্ক্ৰাইব অতিক্ৰম কৰিছে। তেওঁ DIIMPU নামেৰে হিন্দী ভাষাত এটা ইউটিউব চেনেল আছে অর্থাৎ সর্বমোট তোর চ্যানেল আছে 3টা। এটা হচ্ছে ডিম্পু বড়ুয়া আর এটা হচ্ছে ডিম্পুস ব্লগ আর এটা হচ্ছে ডিম্পু তোর হচ্ছে হিন্দি চ্যানেল। বর্তমান তোর দ্বিতীয়টো চ্যানেলের সাবস্ক্রাইবার এর সংখ্যা 2,20,000 আৰু তেওঁৰ জন্ম ব্যক্তিগত তথ্য হৈছে জন্ম 6 আগষ্ট 1995 অর্থাৎ বর্তমান বয়স আছে তো 26 বছর বয়স। তেওঁ এজন নলবাৰীৰ মানুহ হয়। নলবাৰী জিলাতে তেওঁ ঘৰ। জাতীয়তা তেওঁ ভাৰতীয় এজন অসমীয়া। বাসস্থান নলবাৰী অসম। তেওঁৰ ৱেব পেজ আছে https://dimpuburua.com এটা তোর অফিসিয়াল ওয়েবসাইট। ইউটিউব তথ্য চ্যানেলসমূহ তোর মুঠিত চ্যানেল আছে 3টা ডিম্পু বড়ুয়া ডিম্পুস ব্লগ আর ডিম্পু 3টা তোর চ্যানেল আছে। সক্রিয় হয়ে থাকা সময় তো 2017 চনৰ পৰা বৰ্তমানলৈকে তেওঁ ইউটিউবত ভিডিঅ' বনায় যে মানুহৰ মাজত বহুত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। তোৰ বৰ্তমান ছাবস্ক্ৰাইবাৰ সংখ্যা আছে ডিম্পু বৰুৱা 2 মিলিয়নতকৈ অধিক ছাবস্ক্ৰাইবাৰ আৰু ডিম্পুছ ব্লগ 2 মিলিয়নতকৈ অধিক ছাবস্ক্ৰাইবাৰ বৰ্তমান আছে। ক্ৰিয়েটৰ বঁটা তেওঁ কি বঁটা পাইছে 1 লাখ ছাবস্ক্ৰাইবাৰ প্ৰথম অৱস্থাত ডিম্পু বৰুৱা আৰু ডিম্পুছ ব্লগ দুটাতে তেওঁ পাইছে। এটা আছিল 2018 চনত আৰু তেওঁ গোল্ডেন মানে প্রথম আছে সিলভার তাৰপিছত আছে গোল্ডেন। যেতিয়া তেওঁৰ চেনেলত 10 লাখ মানুহ সাবস্ক্রাইব কৰিছে তেতিয়া তেওঁ যে গোল্ডেন বঁটা পাইছে। ডিম্পুছ ব্লগত তেওঁ আগতে পাইছে এটা হৈছে 2020 চনত আৰু ডিম্পু বৰুৱা চেনেলত যে তারিখ পিছৰ বছৰ অর্থাৎ 2021 চনত পাইছে। তোর ব্যক্তিগত জীবনের বিষয়ে যদি আমি জানিব বিচাৰোঁ তেনেহ'লে তোর পিতৃৰ নাম পীতাম্বৰ বৰুৱা আৰু মাতৃৰ নাম লতিকা বৰুৱা। তোর ঘৰৰ একমাত্ৰ সন্তান অর্থাৎ ডিম্পু বৰুৱা তোর ঘৰৰ একমাত্ৰ সন্তান বুলি আমি জানো। মোমায়েকৰ ঘৰত ডিম্পুৱে শৈশৱত অতিবাহিত কৰিছিল। তেওঁ সৰুৰে পৰা লাজুক স্বভাৱৰ আছিল। ইউটিউবত অসমীয়া ভাষাত
ব্লগিং করাটাও বর্তমান তোর পেশা। তো কি কি শিক্ষা অর্জন করেছে এই শিক্ষার বিষয়ে যদি আমি জানি, দেবীরাম পাঠশালা উচ্চ মাধ্যমিক বিদ্যালয়ের পড়াতেও অর্থাৎ ডিম্পু বড়ুয়া মেট্রিক পরীক্ষাতে উত্তীর্ণ হয়। ডিব্রুগড় পড়া কি করেছে, তো যে দেবীরাম পাঠশালা উচ্চ মাধ্যমিক বিদ্যালয়ের পড়া ডিম্পু বড়ুয়া মেট্রিক পরীক্ষাতে উত্তীর্ণ হয়। ব্রহ্মপুত্র বেলি স্টোর একাডেমি জুনিয়র কলেজের পড়াতেও উচ্চ মাধ্যমিক পরীক্ষার কলা শাখাত উত্তীর্ণ হয়ে ইংরেজি বিষয়ক নলবাড়ি কলেজের পড়া স্নাতক ডিগ্রি লাভ করে। পরবর্তী সময়তেও ডিএলএডও সম্পূর্ণ করে। তার পিছনে কর্মজীবন কেনেকৈ আরম্ভ করেছিল। প্রথম অবস্থাতে নলবাড়ি এখন বিদ্যালয়ত অংশকালীনভাবে শিক্ষকতা করেছিল, বর্তমান ইউটিউবকে পেশা হিসেবে লৈছে। তেওঁ সামাজিক কাম কি কি কাম কৰিছে, বড়ুৱাই 2020 চনত অসমত যে প্ৰচুৰ পৰিমাণে বানপানী হৈছিল আৰু সেই বানপানীৰ সময়ত বানপীড়িতসকলৰ বাবে তেওঁ 43,000 টকা সংগ্ৰহ কৰিছিল। তেওঁৰ চেনেলতে এটা লাইভ দিছিল আৰু সেই লাইভত তেওঁ যে কিছু টকা সংগ্ৰহ কৰিছিল, তাত 43,000 টকা জমা আছিল। সেই 43,000 টকাৰে তেওঁ যে যিবিলাক মানুহে যে বানপানীৰ কাৰণে বহুত ক্ষতিগ্ৰস্ত হৈছিল, যে তেওঁক সেইবিলাক মানুহৰ ওচৰত গৈ তেওঁ নিজে হাতে দান কৰিছিল, মাজত বিতৰণ কৰিছিল। ইয়াৰ উপৰিও বৰ্তমান তেওঁ অসমীয়া সংস্কৃতিৰ বিষয়ে বিভিন্ন বিষয়ত ইউটিউবত জনমত গঠন বা জনাজাতৰভাৱে কাম কৰি আহিছে। আৰু তথ্যসমূহ আপুনি পাব ক'ত, এই তথ্যসমূহ আমি পাইছোঁ ডিম্পু বড়ুৱা আৰু ডিম্পুজ ব্লগ, এই দুটা ইউটিউব চেনেলত এইবিলাক তথ্য সংগ্ৰহ কৰা আছে। আৰু আপুনি যদি ব্যৱহাৰ কৰিব বিচাৰে ডিম্পু বড়ুৱা চেনেল আৰু ডিম্পু ব্লগ আৰু ডিম্পু, এই তিনিটা চেনেলত আপুনি ভিজিট কৰি এইবিলাকৰ বিষয়ে জানিব পাৰিব। যেতিয়াও কোনো ধৰণৰ ভিডিঅ' বনাইছিল, সেই ভিডিঅ'ৰ যদি আমি কিছু থুলমূল আভাস দিব বিচাৰোঁ, তেনেহ'লে ইয়াত ডিম্পু ব্লগ আৰু ডিম্পুজ বড়ুৱা নামৰ দুটা চেনেল আছে। ইয়াত মাৰি দিয়াৰ লগে লগে যে তেওঁ প্ৰথমতে কৈছে বেলেগতকৈ অলপ বেলেগ ছাবস্ক্ৰাইব কৰি চাব, সঁচাই তেওঁ আচলতে বেলেগতকৈ বেলেগ ধৰণৰ ভিডিঅ' বনায় আৰু আপোনালোকে এই দুটা চেনেলৰ বিষয়ে ইয়াত পাই যাব। যদি আপুনি এটা ভিডিঅ' প্লে কৰে, সেইটোতে আপুনি দেখিব পাৰিব যে এটা লিখিছে এটা ষড়যন্ত্র, এটা যন্ত্র বানালো। চাওক এই ভিডিঅ'টোত কি কৈছে, ইয়াত দেখাইছে যে এটা ভিডিঅ' বানালো, এইটো ডিম্পু বড়ুৱা চেনেলৰ ভিডিঅ'। আৰু আমি যদি দেখিব বিচাৰোঁ তেতিয়া ডিম্পু ভেন যিটো চেনেল আছে, আৰু তেওঁৰ আৰু এটা চেনেল আছে ডিম্পুজ গেম, তাত মানে লকডাউনৰ সময়তে ভিডিঅ' আপলোড কৰিছিল যদিও যে বৰ্তমানলৈকে ইউটিউব চেনেলত ভিডিঅ' আপলোড কৰা নাই। আৰু এইটো হৈছে তেওঁৰ ডিম্পুজ ব্লগ চেনেল। এই ব্লগ চেনেল লিখছে আহক বহক ভিডিঅ'বোৰ চাব দে। এইটো যে ভিডিঅ' আমি এবাৰ চাই লওঁ, দেখিছে কিমান সুন্দৰকৈ ভিডিঅ' বনাই মানুহৰ মাজত যে তেওঁ কাম কৰি আহিছে। যে আজিৰ ভিডিঅ'টো ইমানতেই সমাপ্ত কৰিলে, দেখা যাব পৰৱৰ্তী ভিডিঅ'ত। আজিলৈকে ইমানতেই।